আমি অনুশীলনী 1F অংককেইটা কৰিম এতিয়া। ইয়াৰ আগৰ পাঠটোত তোমালোকে আসন্নমান উলিওৱা শিকিছিলা, শতক, হাজাৰ, দশক এইবোৰলৈ। এতিয়া এই অংককেইটাত আসন্নমান উলিয়াই আমাক যোগ, বিয়োগ আৰু পূৰণ, হৰণ কৰিব দিব। উদাহৰণ 1টোত প্ৰতিটো সংখ্যাৰে শতকলৈ আসন্নমান লৈ 17,495 আৰু 9,381 সংখ্যা দুটাৰ যোগফলটোৰ আসন্নমান উলিয়াব দিছিলে। গতিকে আসন্নমান উলিয়াবলৈ কি কৰিব লাগিব? 17,495 আছে, তাৰ দশকৰ ঘৰত কি আছে? 9 আছে, গতিকে এক এটা বাঢ়ি যাব সিফালে। ঠিক তেনেদৰে 9,381 8 আছে, মানে পাছতকৈ ডাঙৰ সংখ্যা আছে, ইয়াতো বাঢ়ি যাব। তেতিয়াহ'লে আসন্নমানকেইটা আমি ক্ৰমে লিখি লওঁ। 17,500 হ'ব, এইটোত এক বাঢ়িলে। ঠিক তেনেদৰে 9,381টো কি হ'ব? 9,400 হ'ব। এতিয়া সংখ্যা দুটাৰ যোগফল হ'ব 17,500 যোগ 9,400 সমান দুইটা যোগ কৰা। যোগ কৰিলে দেখিবা যে 26,900 পাবা। এনেকৈ লাষ্টত লিখি দিম যোগফলটোৰ আসন্নমান হ'ব 26,900। এইটো উত্তৰ হ'ব। অংকটো বুজি পাইছানে নাই তোমালোকে মোক ৰিপ্লাই দি জনাবা।